আমি জিয়াগুৰিৰ পৰা আহিলোঁ। আগত BPF-ৰ দলত আছিলোঁ, আমি একো সুবিধা পোৱা নাই। আজিকালি কোৱাতে আমাৰ ৰাস্তাটো এতিয়াও ঠিক কৰা নাই। আমি বেদলাংমাৰীৰ ওচৰত জিয়াগুৰি লাষ্ট বৰ্ডাৰ পৰি গৈছোঁ, আমাৰ কোনো সুবিধা পোৱা নাই। ইয়াৰ কাৰণে আমি BPF ত্যাগ কৰি কিনে আমি UPPLত যোগদান কৰিলোঁ। আমাৰ 1 নম্বৰত মাটি পট্টাটো লাগে, তাৰপিছত আমাৰ ৰাস্তাটো লাগে। আমি 10জন মান আছোঁ আৰু আহিব লগা আছে আছে বহুত মানুহ আছে। আজি হঠাৎকাৰ কৰি অহা হ'ল, মানুহটো মাতিবাৰ টাইম পোৱা নাই। বহুত ভাল পাই আপুনি UPPL দলত যোগদান কৰিছে? আহিলোঁ, মনত বহুত দুখ আছিল। এই দুখ মিটাবৰ কাৰণে UPPLত যোগদান কৰিলোঁ। মালিকে কি কৰে, মাটি পট্টাটো দিলে আমি স্থানীয় জেগাটো পাম। আমি ভূমিহীন মানুহ। আগতে BPF চৰকাৰে মাটি পট্টা দিয়া নাই নেকি? দিয়া নাই। টিভি কৰা আছিল, টিভিৰ খাজনাটো বন্ধ কৰি দিছিল। কোনটো গাঁৱৰ পৰা আহিছে? বেদলাংমাৰী। আজি UPPL দলত যোগদান কৰিছে, আগতে কোনটো দলত আছিলে? BPF দলত আছে। UPPLত কিহৰ কাৰণে আহিছে আপুনি? আহিছোঁ, ইমান উন্নতি নাই, কাম কৰা নাই আমাৰ ৰাইজৰ। কি আশা লৈ আপুনি UPPLত সোমাইছে আজি? খালৈ সোমাইছোঁ, আমাৰ ৰাইজৰ কাম কৰিব লাগে, দেশৰ শান্তি লাগে আমাৰ। কেইজন আহিছে আজি? আমি আহিছোঁ 17 জন আহিছোঁ। আৰু আহিব লগা আছে আৰু। আমি BPF-ত 17 বছৰ আছিলোঁ, তাত আমি একো সুবিধা পোৱা নাই। আমি UPPL-এ এতিয়া সুবিধা পাইছোঁ, সেইকাৰণে আমি UPPL-ত আহিছোঁ। ইয়াতে আমি UPPL-তো ভোট দিম। BPF-ত আছিলোঁ। কিহৰ কাৰণে UPPLত আহিছে আপুনি? সিহঁতৰ কাম কাজ ভাল পাইছে। UPPL-ৰ 30 জন আহিছে। কি গাঁও? তিনটিলা।